বন্ধুসকল আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মনোজ আছাম যেটো চেনেলত মই অতিকৈ ভাল আৰু গুৰুত্বপূৰ্ণ খবৰবিলাক লৈ আহোঁ আজিও অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ জনাবৰ বাবে আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ মোৰ থাম্বনেলটো চাই ইতিমধ্যে আপোনালোকে গম পাইছে যিসকল বন্ধুৱে মিছন বসুন্ধৰা 2.0 চৰকাৰী মাটি আবণ্টন বিচাৰি এপ্লাই কৰিছে অনলাইন মাধ্যমত তেওঁলোকৰ তিনিটা কাৰণত এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে হয় বন্ধুসকল সেই তিনিটা কাৰণনো কি সেই তিনিটা কাৰণ দেখুৱাই আপোনালোকক প্ৰমাণ সহকাৰে তথ্যৰ কাৰণে আপোনালোকক মই দেখুৱাই আজি ভিডিঅ'টো মই আগবাঢ়িম বন্ধুসকল আপোনালোকক মই ইতিমধ্যে জনাইছোঁ তিনিটা কাৰণত আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে অৰ্থাৎ বসুন্ধৰাৰ 2.0 যি অনলাইন আবেদন এই অনলাইন আবেদন তিনিটা কাৰণত ৰিজেক্ট হ'ব পাৰে সেই তিনিটা কাৰণ কি মই জনাব বিচাৰিছোঁ প্ৰথমটো কাৰণ হ'ব আপুনি এপ্লাই কৰিছিলে দাগ নম্বৰ 25 তাৰপিছত আপুনি যেতিয়া ভেৰিফিকেশ্যন হ'ল আপোনাৰ মাটিডৰা ভেৰিফিকেশ্যন হোৱাত আপুনি গম পালে আপোনাৰ দাগ নম্বৰ ওলালে 26 তেনে ক্ষেত্ৰত আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে হয় বন্ধুসকল আপোনালোকক পুনৰবাৰ জনাওঁ আপুনি এপ্লাই কৰা যি মাটিডৰা সেই মাটিডৰাৰ যদি দাগ নম্বৰ ভুল ওলায় তেন্তে আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে গতিকে বন্ধুসকল অতিকৈ গুৰুত্বপূৰ্ণ ভাল খবৰ নেক্সট যিটো কাৰণত আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব সেই কাৰণটো মই জনাবলৈ বিচাৰিছোঁ গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল তেতিয়াহে এটো জেট আপোনালোকে গম পাব কি কাৰণতনো আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে আপোনাৰ বসুন্ধৰা 2.0 যি আবেদন যি অনলাইন এপ্লিকেশ্যন সেই এপ্লিকেশ্যনখন ৰিজেক্ট হোৱাৰ দ্বিতীয়টো কাৰণ মই আপোনালোকক জনাব বিচাৰিছোঁ হয় বন্ধুসকল আপুনি যেতিয়া অনলাইনত এপ্লাই কৰিছিলে নিশ্চয় এনেকুৱা এখন একনলেজমেণ্ট ৰিচিপ্ট আপুনি লাভ কৰিছে সেই একনলেজমেণ্ট ৰিচিপ্টখন আপোনাৰ যদি হাতত আছে তেন্তে আপুনি অতি শীঘ্ৰে এটা কাম কৰক যিটো কামৰ জৰিয়তে আপুনি গম পাব আপোনাৰ এপ্লিকেশ্যনখন অলৰেডি ৰিজেক্ট হৈ আছে নে আণ্ডাৰ প্ৰচেছ আছে যদিহে আপুনি ষ্টেটাছটো চেক কৰে আণ্ডাৰ প্ৰচেছ তেন্তে হ'লে আপুনি গম পাব আপোনাৰ এপ্লিকেশ্যন ঠিকে থাকে আছে যদিহে আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট বা নো ডাটা ফাউণ্ড আহে তেন্তে আপুনি গম পাব আপোনাৰ হয় যদিহে আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট ওলায় নতুবা ডাটা নট ফাউণ্ড ওলায় তেন্তে আপুনি গম পাব আপোনাৰ এপ্লিকেশ্যনখন অলৰেডি ৰিজেক্ট হ'ল হয় বন্ধুসকল মই আপোনালোকক দেখাই যাম মোৰ স্ক্ৰীনত আপোনালোকে দেখা পাব কেনেকৈ আপুনি চেক কৰিব আপোনাৰ এপ্লিকেশ্যন ষ্টেটাছ মই জনাই যাম আপুনি স্কিপ নকৰালৈকে ভিডিঅ'টো চাব তেতিয়া গম পাব আপুনি কেনেকৈ ষ্টেটাছটো চেক কৰিব আপোনালোকক মই জনাব বিচাৰিছোঁ আপোনাৰ হাতত থকা যি একনলেজমেণ্ট ৰিচিপ্ট সেই একনলেজমেণ্ট ৰিচিপ্টখন হাতত লৈ আপুনি আপোনাৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰত RTPS লিখি চাৰ্চ কৰক RTPS লিখি চাৰ্চ কৰাৰ লগে লগেই আপুনি দেখা পাব স্ক্ৰল ডাউন কৰিব সেৱা সেতুত গৈ পেলাই আপুনি ক্লিক কৰিব লাগিব যেটো আপোনালোকক মই ইতিমধ্যেই জনাইছোঁ যে RTPSৰ যি পেজ RTPSৰ যি ৱেবছাইট সেই ৱেবছাইটটো ইতিমধ্যে চেঞ্জ কৰা হৈছে চেঞ্জ কৰি পেলাই সেৱা সেতু নামেৰে নামাকৰণ কৰা হৈছে গতিকে সেৱা সেতুত গৈ আপুনি ক্লিক কৰিব লাগিব এই সেৱা সেতুৰ যি হোম পেজ সেই হোম পেজত আপুনি আহি যাব ক্লিক কৰাৰ লগে লগে ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব মই জনাব বিচাৰিছোঁ হয় বন্ধুসকল আপোনালোকে ইতিমধ্যে দেখা পাইছে হোম পেজটো সেৱা সেতুৰ এই হোম পেজৰ একেবাৰে সন্মুখত আপোনাক মই জুম কৰি দেখাব বিচাৰিছোঁ ট্ৰেক ষ্টেটাছ ইয়াত গৈ আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপুনি ছাৰ্ভিচত গৈ ক্লিক কৰিব ছাৰ্ভিচত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ যি ৰেফাৰেন্স নম্বৰ অৰ্থাৎ একনলেজমেণ্ট নম্বৰ ইয়াত টাইপ কৰিব লাগিব মই আপোনালোকক টাইপ কৰি জনাব বিচাৰিছোঁ মোৰ দুখন এপ্লিকেশ্যন আছে সেই দুইখনে মই চাৰ্জ কৰি আপোনালোকৰ সন্মুখত দেখাম যে কেনেকৈ আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে আপোনালোকক মই টাইপ কৰি দেখাইছোঁ
যি ৰেফাৰেঞ্চ নম্বৰ অৰ্থাৎ ৰেফাৰেঞ্চ নম্বৰ মই টাইপ কৰিলোঁ। টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, ট্ৰেক যি ট্ৰেক আছে তাত গৈ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এটা মেছেজ আহিব, তাৰ কাৰণে আপোনালোকে ৱেইট কৰক। চাওক দেখিছে আপোনালোকে ন' ৰেকৰ্ড ফাউণ্ড অৰ্থাৎ এই এপ্লিকেশ্যন নাম্বাৰটো কোনো ধৰণৰ পোৱা নগ'ল। অৰ্থাৎ এনেদৰে যদি আপোনাৰ এপ্লিকেশ্যনখন দেখায় তেন্তে আপুনি চিয়'ৰ হ'ব লাগিব আপোনাৰ এপ্লিকেশ্যন কিবা কাৰণত ৰিজেক্ট হৈছে। ইয়াৰ কাৰণটো হয়তো টেকনিকেল ইছ্যু হ'ব পাৰে। বন্ধুসকল, টেকনিকেল জাম অৰ্থাৎ নেটৱৰ্কৰ প্ৰব্লেম হোৱাৰ কাৰণেও এনেকুৱা কিছুমান হয়। মোৰ ওচৰতে যিহেতু এনেকৈ এখন এপ্লিকেশ্যন আছে, যি এপ্লিকেশ্যনখন যদি মই ট্ৰেক কৰোঁ তেন্তে ডাটা নট ফাউণ্ড অৰ্থাৎ ন' ৰেকৰ্ড ফাউণ্ড আহে। এনেকুৱা যদি এপ্লিকেশ্যন আপোনালোকৰ হাতত আছে তেন্তে আপুনি গম পাব আপোনাৰ এপ্লিকেশ্যনখন হয়তো ৰিজেক্ট হ'ব পাৰে। নহ'লে আপুনি এই এপ্লিকেশ্যনখন লৈ আপুনি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলে হয়তো আপোনাৰ এই সমস্যাটো ছল্ভ হ'ব পাৰে। গতিকে বন্ধুসকল, আপুনি আপোনাৰ যি একনলেজমেণ্ট ৰিচিপ্ট আছে সেই একনলেজমেণ্ট ৰিচিপ্টখন আপুনি আপোনাৰ অনলাইনৰ মাধ্যমত হওক বা আপোনাৰ নিজৰ মোবাইলত আপুনি এবাৰ চেক কৰিব। তাৰপিছত আৰু এখন মোৰ ওচৰত এপ্লিকেশ্যন আছে, মই সেই এপ্লিকেশ্যনখন আপোনাক মই দেখাব বিচাৰিছোঁ। দেখা পাইছে একনলেজমেণ্ট নম্বৰ মৰাৰ লগে লগেই ষ্টেটাছটো আহিছে আণ্ডাৰ প্ৰচেছ, অৰ্থাৎ মোৰ এপ্লিকেশ্যনখন ঠিকে ঠাকে আছে। এনেকুৱা যদি আপোনাৰ এপ্লিকেশ্যনখন দেখায় তেন্তে আপুনি গম পাব আপোনাৰ এপ্লিকেশ্যন ঠিকে ঠাকে আছে। যদিহে ডাটা নট ফাউণ্ড আহে তেন্তে আপুনি গম পাব আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট হ'ব পাৰে। হয় বন্ধুসকল, এয়া আছিল দ্বিতীয়টো কাৰণ আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হোৱা। মই পুনৰ তৃতীয়টো কাৰণলৈ যাওঁ, গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ভিডিঅ'টো যদি ভাল লাগে তেন্তে মোৰ ছাবস্ক্ৰাইব কৰিব, যিহেতু মই এনেদৰে ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহোঁ অতিকৈ ভাল আৰু গুৰুত্বপূৰ্ণ খবৰবিলাক। পুনৰবাৰ কওঁ, ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আনকো এই সন্দৰ্ভত অৱগত কৰিব। হয় বন্ধুসকল, আপোনালোকক আপোনাৰ যি অনলাইন এপ্লিকেশ্যন ৰিজেক্ট হোৱাৰ 3টা কাৰণ মই জনাব বিচাৰিছিলোঁ, আৰু সেই 3টাৰ কাৰণৰ শেষৰ কাৰণটো মই আপোনাক জনাব বিচাৰিছোঁ। হয় বন্ধুসকল, আপোনালোকক মই জনাব বিচাৰিছোঁ আপোনাৰ শেষৰ যিটো 3টা কাৰণ, সেই 3টা কাৰণটো হ'ল আপোনাৰ ডকুমেণ্ট। আপুনি অনলাইন এপ্লিকেশ্যন ছাবমিট কৰোঁতে যিসমূহ ডকুমেণ্ট আপুনি আপলোড কৰিছে, সেই আপলোড কৰা ডকুমেণ্টবিলাক যদি ভুৱা প্ৰতিপন্ন হয়, অৰ্থাৎ আপুনি ভুল ডকুমেণ্টবিলাক আপলোড কৰে, তেনেহ'লে আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হোৱা সম্ভাৱনা আছে। হয় বন্ধুসকল, মই পুনৰবাৰ কওঁ, আপোনাৰ যিবিলাক ডকুমেণ্ট আপলোড কৰিছে সেই ডকুমেণ্টবিলাক যদি ভুল হয়, আপোনাৰ ভোটাৰ ID হওক, আপোনাৰ ভূমিপুত্ৰ চাৰ্টিফিকেট হওক, আপোনাৰ পেন কাৰ্ড হওক, আধাৰ কাৰ্ড হওক, আপুনি যদি ভুলভাৱে আপলোড কৰিছে তেন্তে আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে। হয় বন্ধুসকল, এই 3টা কাৰণত আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে। গতিকে অতি গুৰুত্ব সহকাৰে লৈ আপোনাৰ যি মই জনাই গ'লোঁ সেইমতে আপুনি আগবাঢ়ক আৰু পৰৱৰ্তী সময়ৰ বাবে আপুনি প্ৰস্তুত থাকক, যাতে আপুনি আপোনাৰ এপ্লিকেশ্যনখন যদি ৰিজেক্টো হয় তেন্তে পৰৱৰ্তী সময়ত আপুনি আপোনাৰ বিষয়াৰ লগত কথা পাতি আপুনি আপগ্ৰেড কৰাৰ চেষ্টা কৰিব। আজিলৈ ইমানে, ধন্যবাদ।